বোলে গুৰু লগা বিদ্যা পাখি লগা সাৰ। বিদ্যা তেতিয়াহে সফল হয় যেতিয়া নেকি গুৰুক আশ্ৰয় কৰি গুৰুৰ পৰা বিদ্যা গ্ৰহণ কৰা হয়। আমি বহুত শিক্ষিত বা বহুত জ্ঞান থাকিবও পাৰে বা বহুত মই বুদ্ধিমন্তও হ'ব পাৰোঁ, কিন্তু মোৰ কৰ্মৰ জৰিয়তে যাতে জগতখনৰ বা কোনোবা অন্য এজন লোকৰ বা কোনোবা এটা সম্প্ৰদায় বা কোনোবা এটা জাতি বা কোনোবা এটা জীৱৰ যাতে অশান্তি হ'ব নালাগে বা দুখ পাব নালাগে, এতিয়া সেইবোৰ বা আমিবিলাক এনেই স্বভাৱত লম্পট, সদায় আমাক লাগেহে লাগে, আমি স্বাৰ্থলোভী। আমি ক'ৰবাত 5 টকা দি পেলাই যাতে 5 লাখ টকা পাওঁ, এই স্বাৰ্থতে, এই কামনাতে, এই বাসনাতে আমি সকলো সময়তে ব্যস্ত হৈ থাকোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হওঁ যদি আমি বেদ শাস্ত্ৰত প্ৰাগত, কৰোনিতে ঈশ্বৰয় প্ৰন্না কৰ্মযত, মহাজ্ঞান পূৰ্ণয় আমি জগতে প্ৰখ্যাত, অন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। তথাপিতো নুগুচে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ, আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ, পুছুহুতো মাত কৈও কাৰণ ইহাৰ। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰলো আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ময়াৰ ইহাৰ সমান। আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্র মৰ্ম, গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাতে হংস ত্যাগ, কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ তথা আইমাতৃ সব, জয় জয়তে আপোনাৰ খবৰ আমি চৰণৰ দাস। আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ, আৰু আমি আজি ভিডিঅ'টি প্ৰস্তুতকৰণৰ হেতু আসনভাগি গ্ৰহণ কৰিছোঁ, আৰু আপোনাৰ খবৰ সম্পূৰ্ণ সহায় আৰু সহযোগ বিচাৰি আমি এই আসনৰ পৰাই আপোনাৰ খবৰ সবাৰ চৰণত কৰজোৰে সেৱা ধৰিছোঁ। কৃষ্ণ। প্ৰভুসকল, এয়া ব্যাস নাৰদ সংবাদ।
অৰ্থাৎ যেতিয়া ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰাৰ পাছত ব্যাসদেৱ মতিভ্ৰম হৈ বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে অশান্তি মনেৰে যেতিয়া বহি আছিল, তেনে সময়তে নাৰদৰ আগমন ঘটিছিল। আৰু নাৰদক প্ৰকৃততে আলহী যি এগৰাকী ভকত আহিলে গৃহস্থী ঘৰলৈ, যিখিনি কৰণীয় কৰ্ম ভকত সেৱা শুশ্ৰূষা সেই কৰ্মখিনি কৰাৰ পাছত যেতিয়া নেকি নাৰদক কুশল আগমনৰ বিষয়ে সোধে, তেতিয়া নাৰদ মুনিয়ে কৈছিল যে হেৰা ব্যাস, তোমাৰ মনতো দেখোন অশান্তি হৈ আছে। তোমাৰ দৰে এজন অগাধ পণ্ডিত, তোমাৰ দৰে এজন মহা বেদজ্ঞ বেদব্যাস, তুমিও যদি মনত অশান্তি হয় তোমাৰ কি অৱস্থা হ'ব বা অন্য লোকসকলৰ কি অৱস্থা হ'ব? এনেভাৱে যেতিয়া পুনৰ নাৰদে উল্টাকে প্ৰশ্ন কৰে, তেতিয়া ব্যাসদেৱে কৈছিল যে হে প্ৰভু, হে গুৰুবাপ, আমি আপোনাৰ খবৰ চৰণৰ দাস। আমাৰ মনত হয় মই বহুত শাস্ত্ৰ ৰচনা কৰিছোঁ বা বহুত শাস্ত্ৰ লিপিবদ্ধ কৰিছোঁ, কিন্তু তবু বৰ্তমান মোৰ মনত যিটো অশান্তি হৈ আছে সেই বিষয়টো মই নিজকে নিজে তলকিব পৰা নাই, অৰ্থাৎ বুজি পোৱা নাই। এতিয়া আপোনাক আমি অনুৰোধ কৰিছোঁ, আপুনি যিহেতু ভগৱন্ত অতি প্ৰিয় আৰু ভগৱন্ত অংশ অৱতাৰ, গতিকে মোৰ মনতনো কিয় অশান্তি হৈছে সেই বিষয়খিনি আপুনিয়ে মোক জনাওক। এতিয়া সেই গুৰুবাপ সমস্ত এই বিষয়টোৰ ওপৰত, এই বিষয়টো ভাগৱতৰ মতে, এতিয়া ভাগৱতে কৈছে নাৰদক যেতিয়া নেকি ব্যাসদেৱে প্ৰশ্ন কৰিছে নাৰদক, অৰ্থাৎ ব্যাসদেৱৰ মনতনো কিয় অশান্তি, কিয় দুৰ্ভোগ ভুগিব লগা হৈছে সেই বিষয়খিনি নাৰদক সুধিছে উল্টাকে ব্যাসদেৱে। নিজেও নাজানে ব্যাসে, কিন্তু প্ৰকৃততে আধ্যাত্মিক তত্ত্বত এতিয়া অকণমান আগতে আমি কৈ গৈছোঁ যে ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰি 208খন সংহিতা ৰচনা কৰি প্ৰত্যেক জাতি ধৰ্মৰ আগত কথাখিনি কৈ গৈছে, কিন্তু তৎসত্ত্বেও তেওঁ কিয় মনত অশান্তি নিজকে নিজে বুজি পোৱা নাই। তাৰমানে ইয়াৰ দ্বাৰা আমাক আধ্যাত্মিক তত্ত্ব বুজাব বিচাৰিছে, বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। তাৰমানে ব্যাসদেৱে ৰচনা কৰিছে, জানিছে, পণ্ডিত হৈছে, কিন্তু গুৰু চৰণ আচৰণ কৰা নাই বা গুৰুৰ ওচৰত শৰণ লোৱা নাই। গতিকে তেওঁ যিমানে এজন নজনক কয় নহয় কথাতে, বোলে গুৰু লগা বিদ্যা পাখি লগা কাৰ। বিদ্যা তেতিয়াহে সফল হয় যেতিয়া নেকি গুৰুক আশ্ৰয় কৰি গুৰুৰ পৰা বিদ্যা গ্ৰহণ কৰা হয়। এতিয়া ব্যাসদেৱে যিহেতু গুৰু আচৰণ কৰা নাই, এতিয়া গুৰু হিচাপে ব্যাসদেৱে নাৰদক চৰণত সেৱা জনাই অনুৰোধ কৰিছে যে হে গুৰুবাপ, আপুনি যিহেতু অংশ অৱতাৰ, ভগৱন্ত অতি প্ৰিয় আৰু অগাধ বুদ্ধি, গতিকে আপুনি মোৰ মনতনো কি অশান্তি হৈছে, কিয় অশান্তি হৈছে সেই বিষয়খিনি আপুনি মোক কওক। সেই তেতিয়া গুৰুবাণী হিচাপে নাৰদ মুনিয়ে প্ৰকাশ কৰিছে। ইয়াত কি বুলি কৈছে যে নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। আমি বহুত শিক্ষিত বা বহুত জ্ঞান থাকিবও পাৰে বা বহুত মই বুদ্ধিমন্তও হ'ব পাৰোঁ, কিন্তু মোৰ কৰ্মৰ জৰিয়তে যাতে জগতখনৰ বা কোনোবা অন্য এজন লোকৰ বা কোনোবা এটা সম্প্ৰদায় বা কোনোবা এটা জাতি বা কোনোবা এটা জীৱৰ যাতে অশান্তি হ'ব নালাগে বা দুখ পাব নালাগে। ভকতি তত্ত্ব সেইটোৱে প্ৰকৃততে। এতিয়া নাৰদে কি বুলি কৈছে, নাৰদে ব্যাসদেৱক কি বুলি কৈছে যে হেৰা ব্যাস, তুমি হয় মহামুনি, মহাবেদজ্ঞ, মহাপণ্ডিত, কিন্তু তুমি তবু তোমাৰ এই যি লিখনি আগত লিখিলা, কি কি লিখিছিল? এখন বেদক যি নেকি মহাবেদ, সেই মহাবেদক শাখাভেদ কৰি 4 ভাগ বনাল। কি কি বনাল? ঋক, যজু, সাম, অথৰ্ব, অৰ্থাৎ উৰণ, বুৰণ, গোজন, ভ্ৰমণ। এই 4 মুঠি জীৱক, প্ৰত্যেক জীৱই বা ধৰ্ম অৰ্থ কাম মুখ্য, এই আধাৰত ব্যাসদেৱে এখন বেদক 4 ভাগত ভগালে, বিভক্ত কৰি ঋক, যজু, সাম, অথৰ্ব বনাইছে। আৰু তাৰ পিছতে কি বুলি কৈছে যে তুমি
সেই বেদক শাখাভেদ কৰিলা আৰু প্ৰত্যেক জাতিয়ে কিবা কিবি ধৰ্ম আচৰণ কৰি ধৰ্ম দেখুৱাই তুমি 17খন পুৰাণ ৰচনা কৰিলা, 208খন সংহিতা ৰচনা কৰিলা, কিন্তু তবুও তুমি সেই সমূহত পুৰাণসমূহত সংহিতাসমূহত কি কৰিলা? তুমি হিংসা ধৰ্ম আচৰণ কৰিলা বা লোক জগতক হিংসা ধৰ্ম দেখুৱালা। হিংসা ধৰ্ম কেনেকৈ দেখুৱাল আমি সকলোৱে জানো। আমাৰ কিবা এটা হ'লে কিবা এটা পথা এটা বলি দিব লাগিব, হাঁহ বলি দিব লাগিব, ছাগলী বলি দিব লাগিব বা কিবা কুকুৰা বলি দিব লাগিব। পুৰাণত আছে, পুৰাণসমূহত ব্যাসদেৱে লিখা। আমি বা আপুনি মানা কৰিলে কামত নাহিব, ব্যাসদেৱে লিপিবদ্ধ কৰি গৈছে সেইখিনি ধৰ্ম। গতিকে ইয়াত কি বুলি কৈছে নাৰদ মুনিয়ে? আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। ব্যাসদেৱে লিখি সঁচা, পণ্ডিতালি দেখুৱাই পণ্ডিতৰ দৰে হতাশত একদম লিখিল, কিন্তু প্ৰকৃততে তাৰ যিটো তত্ত্বৰ মৰ্ম, যিটো নেকি গুদাৰ্থ তাৎপৰ্য বা আধ্যাত্মিক তত্ত্বটো প্ৰকৃততে ব্যাসদেৱেও বুজা নাছিল। কিয় বুজা নাছিল? সেইটো কাৰণ গুৰু ভজা নাছিল তেওঁ। গুৰু অবিহনে আমি যিমানে মহাপণ্ডিত হলেও গুৰু অবিহনে কেতিয়াও আমি ভকতিৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰো। এতিয়া ভকতিত ভ্ৰষ্ট হৈছে ব্যাসদেৱ। ইয়াতে কৈছে যে স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাগ। এতিয়া সেই গুৰু বাপ সমস্ত আমি বিলাক এনেই স্বভাৱত লম্পট, সদায় আমাক লাগেহে লাগে, আমি স্বাৰ্থলোভী। আমি ক'ৰবাত 5 টকা দি পেলাই যাতে 5 লাখ টকা পাওঁ, এই স্বাৰ্থতে, এই কামনাতে, এই বাসনাতে আমি সকলো সময়তে ব্যস্ত হৈ থাকোঁ, কামনা বাসনাতে। এতিয়া যেতিয়া নেকি ব্যাসদেৱে দেখুৱাল যে আপোনালোকে হাঁহ বলি দিব, দুৰ্গা দেৱী আগত শক্তি পাব, আমুকটো পূজা কৰিব, এইটো ফল পাব, এইটো কৰিব, সেইটো এইটো বলি দিব, সেইটো তেতিয়া স্বৰ্গ ভোগ পাব, স্বৰ্গ সুখ পাব, এনেকুৱা ধৰণৰ যেতিয়া পুৰাণসমূহত লিপিবদ্ধ কৰিল, সেই তেতিয়া তাকে ইয়াত কৈছে যে গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। অৰ্থাৎ সেইসমূহ প্ৰকৃততে গৰিহিত কৰ্ম, গৰিহণাযুক্ত কৰ্ম। কিয় গৰিহণাযুক্ত কৰ্ম? এতিয়া সেই প্ৰভুসকল, মই যদি মোৰ কুশল মংগল চিন্তা কৰোঁ, মই যদি মোৰ পৰিয়ালৰ কুশল চিন্তা কৰোঁ, পৰিয়ালৰ মংগল চিন্তা কৰোঁ, সুখ কামনা কৰোঁ, তেতিয়াহ'লে মই নিজেই মোৰ মেহনতৰ, মোৰ খাটনি বা দৰকাৰ পৰিলে মই নিজেই কষ্ট ভোগ কৰিব লাগিব। কাৰোবাৰ নিৰীহ প্ৰাণী এটা, নিৰীহ জন্তু এটা, নিৰীহ হাঁহ পাৰ ছাগলী কুকুৰা বলি দিয়া তেওঁ জান লোৱা কোনো কাৰণ নাই। এতিয়া প্ৰকৃততে এটা কথা আমি সকলোৱে জানিব লাগিব। আমি সকলোৱে কওঁ দুৰ্গা মা, দুৰ্গা মায়া কি জয় বুলি পেলাই সকলোৱে একে জিকা খাই আছো, জাঙৰ খাই আছো। দুৰ্গা মা সঁচা হয়, মা হয়, আদি মা। কেনেকৈ আদি মা? দ্বিতীয় স্কন্ধত পাবগৈ। দ্বিতীয় স্কন্ধত আছে, প্ৰভু ভগৱন্তই যেতিয়া এই সংসাৰখন ৰচনা কৰিবৰ কাৰণে, সৃষ্টি কৰিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে আৰম্ভ কৰিছিল পুনৰ পাতনি মেলিবৰ কাৰণে, তেতিয়া তেওঁ ভগৱন্ত নিজৰ পৰা, নিজৰ অংশৰ পৰা মহামায়াক স্বজন কৰিছে। আৰু সেই মহামায়াক গৰ্ভত ভগৱন্ত প্ৰভুৱে বীজ ধাৰণ কৰিছে। বীজ ধাৰণ কৰোঁতে তেতিয়া কি হৈছে? মহত্ত কুমাৰ জন্ম হৈছে, যাক নেকি কোৱা যায় প্ৰথম পুৰুষ। প্ৰভুসকল লক্ষ্য ৰাখিব, প্ৰথম পুৰুষ আৰু পৰম পুৰুষ। প্ৰথম পুৰুষ হ'ল সেই মহত্ত কুমাৰ, পৰম পুৰুষ বুলি ক'লে ভগৱন্ত প্ৰভু। পৰম পুৰুষ আৰু প্ৰথম পুৰুষৰ মাজত পাৰ্থক্য আছে। পৰম পুৰুষ ভগৱন্ত, প্ৰথম পুৰুষ মহত্ত কুমাৰ মহামায়াৰ পৰা জন্ম হৈছে, ভগৱন্ত আৰু মহামায়াৰ মিলনত। আৰু তাৰপিছত সেই মহত্ত কুমাৰ আৰু মহামায়া মিলনত 3 তত্ত্ব, সত ৰজ তম, এই 3 তত্ত্ব। সতগুণে বিষ্ণু, ৰজগুণে ব্ৰহ্মা, তমগুণে শিৱ।
এতিয়া সেই গুণসমূহেই হ'ল সমস্ত জগতত তিনিগুণীয়া, অৰ্থাৎ তিনি গুণতে আমি সকলোৱে আবদ্ধ হৈ আছো। এই তিনি গুণৰ পৰা ৰক্ষা পাবৰ কাৰণে কাৰো সাধ্য নাই, কোনেও নোৱাৰে। যিমানে তেওঁ ভকতি নহওক, যিমানে টকা পইচা নাথাকক, যিমানে MLA মিনিষ্টাৰ নহওক, এই তিনি গুণৰ পৰা কাৰো ৰক্ষা নাই, কোনো ৰেহাই নাপায়। তিনি গুণত থাকিবই লাগিব। তিনি গুণত থাকিলেও কিন্তু আমাক মাধৱ পুৰুষে তাৰ ৰাস্তাটো দেখুৱাইছে ঘোষা মাধ্যমে। এই তিনি গুণৰ পৰা ৰক্ষা পাবৰ কাৰণে, কাৰণ এই তিনিগুণীয়া ভগৱন্ত মায়া হয়। এই তিনিগুণীয়া মায়াৰ পৰা ৰক্ষা পাব হলে ভগৱন্ত প্ৰভুৱে আমাক, মাধৱ পুৰুষে আমাক ঘোষাত সুন্দৰভাৱে দেখুৱাইছে। কি বুলি দেখুৱাইছে? হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, অকৰাই অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেশে প্ৰভু এৰাও। কি বুলি ক'লে এতিয়া? হে প্ৰভু, তোমাৰ চৰণত আমি শৰণে পঢ়িছো, তুমি আমাক কৃপা কৰা। তুমি কৃপা কৰিলেহে আমি সেই মায়া নিগ্ৰহৰ পৰা, অৰ্থাৎ মায়াই আমাক সামুচি ধৰি আছে সমস্ত জগতক, সেই মায়া সামুচৰ পৰা আমি ৰক্ষা পাব পাৰিম বা আমি মুক্তি পাব পাৰিম। একমাত্ৰ ভগৱন্তৰ কৃপা অবিহনে বা ভগৱন্তৰ চৰণত শৰণ লৈ ভগৱন্তৰ কৃপাপ্ৰাপ্ত হোৱা অবিহনে মায়াৰ পৰা তৰিবৰ কাৰণে কোনো গত্যন্তৰ নাই। সুন্দৰভাৱে মাধৱ পুৰুষে দেখাইছে। আৰু ইয়াতো এতিয়া সেই মায়া চক্ৰটো ইয়াত লিখিছে। ইয়াত কৈছে যে স্বৰ্গ পাম বুলি পেলাই আমি সমস্ত সৰ্বখনতেই সুখ কামনা কৰি, সুখ ভোগৰ কাৰণে হাবাদি খাই ল'ৰা ছোৱালী পুত্ৰ ভাজা কেনেকেনো মোৰ ভালে ভুলে খায়, কেনেকে সুখে শান্তিয়ে থাকে, তাকে আমি বিচাৰি আছো। সদায় আমি সুখকে বিচাৰোঁ। সকলোৱে সুখ পায় জানো বাৰু? এই সংসাৰত কোন আছে দুখ বিচৰা? দুখ কোনো নিবিচাৰে, সকলোৱে সুখে বিচাৰে। সকলোৱে সুখ বিচাৰে যদিও পায়নে বাৰু? সকলোৱে নাপায়। কিয় নাপায়? ভগৱন্তৰ কৃপা অবিহনে আমি যিমানে চেষ্টা নকৰিলো, যিমানে যি নকৰিলো, নহয় নহয় নহয়। ভগৱন্তৰ কৃপা কৰিলেহে হ'ব। তাৰপিছতে আমাক ইয়াত কৈছে, কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে, পুণ্যক্ষয় ভৰিলে দুনাই নৰকত মজে। এনেভাৱে আমি এই সংসাৰত, এই ধৰাধামত বিভিন্ন ধৰণৰ দেৱতাসমূহক পূজা কৰি, নানান ধৰণৰ হিংসা ধৰ্ম কৰি, পূজা পাতল কৰি, বলি বিশ্ব কৰি, বলি দি, ষষ্ঠ ব্ৰত পালন কৰি, বিভিন্ন ধৰণৰ দেৱতা পূজন কৰি আমি হয় স্বৰ্গ পাব পাৰে। আপুনি সৰস্বতীক পূজা কৰিলে বিদ্যা পাব, মুখস্থ থাকিব। সেই বিদ্যাই কেতিয়া কাম দিব? যদিহে গুৰু আজ্ঞা শুদ্ধ হয়। আৰু সেই গুৰু এতিয়া আমাক কৈছে, যি গুৰুৱে খন্দাইতে নাপাৰে যমৰ দণ্ড মোচন, সেই গুৰু তেজিতে লাগে শাস্ত্ৰ বচন। অৰ্থাৎ যি গুৰু বাক্য বচনত, যি গুৰু উপদেশত আমি যদি যমৰ দায়ৰ পৰা ৰক্ষা পাব পাৰো, তেতিয়াহে সেই গুৰুহে আমি আচৰণ কৰিব লাগে। যেনেকৈ এতিয়া ব্যাসদেৱক গৈ নাৰদ মুনিয়ে যি উপদেশ দিলে, সেই উপদেশমতে এয়া ভাগৱতত লিপিবদ্ধ কৰিছে ব্যাসদেৱে, তেতিয়াহে তেওঁ অন্তৰ আত্মাত শান্তি আহিছে, তাৰমানে মুক্তি পাইছে। এতিয়া ইয়াতো কৈছে যে নানান দেৱতা পূজন কৰি আমি হয় স্বৰ্গ পাম বা টকা পইচা পাম। লক্ষীক পুজিলে টকা পইচা পাম। সেই টকা পইচা আমি যেনেকৈ এতিয়া মোৰ পকেটত 1 লাখ টকা আছে, মই গৈ দিল্লীত হাৱাই জাহাজত গৈ সুন্দৰভাৱে 5 ষ্টাৰ হোটেলত ৰুম ভাড়া লৈ সুন্দৰভাৱে মটন পোলাও, মটন বিৰিয়ানী, ৰাইচ পোলাও খাই খাই থাকিলে খুব বেছি 1 লাখ টকা 15-20 দিনত নাইকিয়া হৈ থাকিব। আৰু টকা নাইকিয়া হোৱাৰ লগে লগে হোটেলৰ পৰা গটা মাৰি বাঢ়ি কৰি দিব। ঠিক তেনেকৈ স্বৰ্গটো আপুনি কিবা এটা দেৱতা পূজা কৰি কিবা অকণমান পুণ্য লৈ যদি আপুনি স্বৰ্গত থান পাব, স্বৰ্গত যাব, সেই স্বৰ্গত গ'লেও স্বৰ্গত যেতিয়া ক্ৰমান্বয়ে সেই পুণ্য নাইকিয়া হয়, পুণ্য নাইকিয়া হোৱাৰ লগে লগে স্বৰ্গত কি হয়? দেৱতাসকলে অৰ্থাৎ অপেশ্বৰসকলে গটা মাৰি পৃথিৱীত পেলাই দিয়ে। কাৰণ স্বৰ্গ পোৱাৰ পিছত কোনে আহিবলৈ চেষ্টা কৰিব? কোনো আহিবলৈ চিন্তা নকৰে, আহিবলৈ মন নকৰে।
আহিবলৈ মন নকৰিলেও যেতিয়া নেকি পুণ্য নাইকিয়া হ'ব, যিদিনাখনে পুণ্য নাইকিয়া হ'ব সেইদিনাখনে আপোনাক গটা মাৰি মানে পৃথিৱীত পেলাই দিব। আপোনাৰ সবে কেতিয়াবা একে ফৰকাল ৰাতি বাহিৰত বহি থাকিলে দেখা পোৱা যায় নহয়, ওপৰৰ পৰা চিউকে দীঘলীয়াকে তৰা নামি আহে। সেইটো দেখাৰ লগে লগে আমাৰ আইসকলে বাপসকলে থু পেলাই থু 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 কয়, হয়নে বাৰু? হয়। সেইটো দেখাৰ লগে লগে থু 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 কয়। যদি সোধে কিয় থু পেলাইছো, এইবিলাক পপীয়া তৰা এটা দেখা পাইছো। কি পপীয়া তৰা? স্বৰ্গৰ পৰা নামি আহা সেইটো পপীয়া তৰা, যি নেকি আমি বিভিন্ন ধৰণৰ পূজা পাতল কৰি হিংসা ধৰ্ম কৰি পুণ্য লৈ স্বৰ্গত থাকোঁ, আৰু সেই স্বৰ্গত থকাৰ পাছত যেতিয়া নেকি মানে পুণ্য নাইকিয়া হয়, স্বৰ্গৰ দেৱতা বা অপেশ্বৰসকলে গটা মাৰি পৃথিৱীত পেলাই দিয়ে। সেইটো চিউকে নামি আহে, আহি পেলাই পুনৰ আকৌ পৃথিৱীত বিভিন্ন ধৰণৰ জোক পোক কেঁচু কুমতি অনেক ধৰণৰ গছ তিন তৰু লতা বাঘ সিংহ কুকু মেকুৰী জন্ম ল'ব লগা হয়। এতিয়া আমাক সুন্দৰভাৱে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে ইয়াত কৈছে যে ভাগৱতে আমাক কৈছে, ভাগৱতৰ ধৰ্ম মতে একমাত্ৰ প্ৰভু যেতিয়াকে আগত ওলাবগৈ ভীষ্ম মুখ্য উৎসৱত, একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰি এই জন্ম মৃত্যু যান্ত্ৰনাৰ পৰা হাত এৰাই পোনে পোনে বৈকুণ্ঠত চতুৰ্ভুজ ৰূপ লৈ ভগৱন্তৰ লগত থকাটোহে প্ৰকৃত ধৰ্ম, ভাগৱত ধৰ্ম বা ভকতৰ লক্ষ্য। ইয়াত কোনো পূজা পাতল কৰি কিছু সময়ৰ কাৰণে খন্তেকীয়া মানে পুণ্য বা খন্তেকীয়া মানে পুণ্য কামনা ভকতে কেতিয়াও নকৰে, আৰু ভাগৱতৰ সেইটোৱে লক্ষ্য। আৰু পৰীক্ষিতকো শুকদেৱে এইখিনি কথাকে বুজাবৰ কাৰণে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোকৰ মাধ্যমে বিভিন্ন আখ্যান উপাখ্যানৰ মাধ্যমে এইখিনিকে বুজাইছে। এতিয়া সেই প্ৰভুসকল সময় প্ৰতি লক্ষ্য ৰাখি আমি আজি ভিডিঅ'টি ইমানতে বিৰাম দিব লাগিব, আৰু ভিডিঅ'টি আমি বিৰাম দিব যাওঁতে আমি পাঠৰ প্ৰসংগতে হওক বা ব্যাখ্যা প্ৰসংগতে হৈ যোৱা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আপোনাৰ সবৰ চৰণত এভাগী অনুৰোধ ৰাখিব বিচাৰোঁ, আমাৰ এই চেনেলটি আপোনাৰ সবে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি আমাক আপোনাৰ সবৰ চৰণ সেৱা কৰিবৰ কাৰণে সুবিধাকণ দিব বুলি আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমি আজিলৈ ভিডিঅ'টি ইমানতে বিৰাম দিছোঁ। কৃষ্ণ কৃষ্ণ।